চাল্লা শান্তি বনাই হে রোদ মানে রোদ ছায়া মানে ছায়া গরম মানে গরম এই হরগানটোকো মাতলো ই তো নাইলাক তাক মন্দিৰত যাবা তো ইন্দিনা কিন্তু হালকা নাই আজি বা কিয়া নাই মন্দিৰত গেল না জনাইবা মই কিন্তু মন্দিৰৰ পৰা আইছো তাক ফোন মাৰি আছো ফোন তোলা নাই কিবা কৰে এতিয়া ই আহিলি ভাল হলা কয় আহিব পাৰে অলপ দেৰি হ'ব পাৰে অলপ ৰখো মই এতিয়া গাছত তাক তাক বহু সময় ৰখলো তই আসি নেকি আসি দাউৰি দাউৰা আনতে হৰকান্ত কোন কথা আছে তোৰ লগত তোৰ কিয় ইমান দেৰি হলে তোক পুৱা ফোন মাৰিছিলো নকবি দে ভাই কিয় দেৰি হল যোৱাৰ কথা আছিল ৰাতিপুৱা মন্দিৰত গেলি না যোৱা নহল কিয় কিহৰ কাৰণে যোৱা নহল জানা না কি হল কলো আমাৰ এই নিচান না কি তাকো কলো তোকো কলো মোক কোনো মাত পাই নাহিলাক মাতানে তোক মই ধুই ৰখি আছো মই ভাবছো আহিব আনদে কোনে চাই কিনে আৰু সেয়া চেয়ালৈ গুচি আহিছে আমি মন্দিৰত গৈছো তোক মই ফোন মাৰিছো তোক বিজি বিজি গাছত তলত ৰদে দিছি দেখো আজি অলপ আৰু তোক মই ৰখি আছিলো ৰখি থাকোতে মানে তোক মই ফোনে পাইছিলো তই ফোনটো বিজি বিজি দেখি আছে বিজি মানে কি জানা না মোবাইলটো চাৰ্জত থৈ কিনে চাইলেন্ট কৰি থৈ দিছো চাইলেন্ট কৰিছিলি নি তোৰে দোষ আমি তো ফোন মাৰি আছো কমেডিও নমেন্টিকেতো ফোন মাৰি আছে বোলে তোক মই এতিয়া আছিল গেল আহিব পাৰে তাক ফোন মাৰি মাতব পাৰো অলপ দেৰিকে মাতলি তই আহ বুলি কলি ই আহিব সেইটোৱেতো আৰু ইতাতো নে তই এটা কি কৰিছা না বহি আছো ই আছিল ইতে গেল তই আহিবি বুলি ৰোমেন্টিক আছিল তাতে আৰু ঘৰত গেল তাক এতিয়া ফোন মাৰি মাতিম নেকি তাক মাতা ভাল নেকি ফোন মাৰিম দে নহয় তাৰ অহংকাৰটো বেছি হৈছে অহংকাৰে এইবোলে তাৰ বোলে বিল্ডিং আছে গাড়ী আছে আৰু বোলে বিল্ডিং বোলে 4টা মান নলবাৰীত বোলে ভাড়া দিছি গুৱাহাটীত দিছি ভাড়া মানে নাজনো তাক আজি মাতিম তাৰ কি আছে তাৰ বোলে আইফোনো আছে ঘৰত 2টামান কৰি এটা দামী মোবাইল আনিছি আইফোনৰ দৰে কি মোবাইল বেয়া কবা নোৱাৰো তাৰ বোলে গাড়ী আছে বলেৰো আছে বলেৰো আছে বোলে 4খন মান বলেৰো আছে বোলে 4খন মান আৰু হেৰি ধন্যবাদ বোলে দোকান ভাড়াত দিছি গেলামাল দোকান চব আছে বোলে ৰুম চুম গোটাই বনাইছি তেনে হ'ব দে এতিয়া এতে অলপ জিৰাং তাক ফোন মাৰো নেকি ফোন মাৰো দে ফোন তুইলো মাৰ ফোন মাৰো এই চেণ্ডাল মাৰাই আছে চেণ্ডাল খুলিলো তাৰ অহংকাৰটো অলপ বাছি হয় না আহিব ৰ 1 মিনিট তই থাকা বুলি কবা নৰা মই থাকা বুলি নকবি ধ্যান মই আকলা থাকা তই আকলা থাকা বুলি কবি হেল্ল' অ ৰোমান্টিক তই আহিছা না নাই আমি গাছৰ তলত বহি আছো দিয়া পতা পতা মই একলাই বহি আছো দে আহিম বুলি কৈছে দে কিমান দেৰি হব কিমান দেৰি মানে তাৰ বেছি দেৰি নাই তই আহিলি আহিব এতে হলকান অলপ 5 মিনিট মান লাগব আৰু তাৰে তেহে ঘৰ এই চক ইবেগে নামন জেগা ৰোমান্টিক ঐ তো আন পাইছো এই চকুৰ পৰা আহি আছে তো আহিব কবাৰ পথৰ বে আহিছে ৰিপোৰ্ট না বাইপাকে বছৰ খেতিত লাগাইছে বুনচু নুঘিবাৰ কাৰণে এলা বুনচু নুচিতো এলা বেলেগৰ খেতি নাচাইছা বুনচু দে আহক দেই কি ভাই কে মারছিলি না মারছু কে নাই মারা না মারছু দে বতে বহাল যা এই কি তাক বহিবা নকাই গে আগো বহিবা দিছি দেখোন নহয় খেজি থাকে দেখি তাকে তুই পথৰ বে আহিল দেখোন তাকে তো জম্পান মাৰি ৰিলিজ বনাবা গেছি নেকি ইনষ্টাগ্ৰামত ভাইৰেল কৰিব তই মই মোটা লাগছি আহিছো মই দে ভাই বৌৰ এই পেছাব কৰবা গেছি আহিব আৰু দে তইও বোলে মোৰ বোলে অহংকাৰ হৈছিল বোলে তই অহংকাৰ হৈছি তো তোৰ কি মাটি আছে বহুত তোৰ বোলে 100 বিঘা মাটি পৰি আছে আছে তো বন্ধুকি থবা পাৰে আমাক খেতি কৰবা দিবা পাৰা তোকে খেতি কৰবা দিম কৰি চন ভেল ঠক কৰি তই যে মাটি দখল ধৰা কোনে ৰিক্স ল'ব 5 মোনকে ধান দিম বছৰত 2 মোন কিয় দান তোৰ ক্ষতি নাই নহয় পৰি থকা মাটি পৰি থাকক দে মই হেৰি বনাম
কোম্পানী ভাবি নাকি কোম্পানী বম এটা বা কোম্পানী দিলে আমাক দিতে কাম হুমে কামত সোমাম তো মোৰে বদনামদাৰ মোৰে কোম্পানী কোম্পানী সোমাব লাগে কি বদনাম কৰি তোক থাকা বস্তু থাকা বুলি কৈছো তোৰ কি গাড়ী চাৰি খান নাই নেকি বলেৰো আছে তো বলেৰ চাৰিখন আছে গুৱাহাটীত ভাড়াতে নাই আছে। নাই গেলামাল দোকান তই মানুহ ৰাখি নাই নেকি থৈছো তো। আছে আমাৰ কি আছে 5খন গেলামাল দোকান আছে এই তেতিয়াহ'লে তোক তেতিয়া আকৌ অহংকাৰ বুলি কৈছো নেকি তো অংগাৰ কৈ থাকা বোলে হেৰি আগত হৰকান্তৰ আগত ঘৰখানতো সুধিছো আহিলে তাক মই এনে কৈছো তাক লেবেলটো দিছো আৰু তই লেভেল কেইটা মোৰ লেভেল তই কিন্তু বেছি কৰিছা দেই আকৌ বেছি কৰা নাই তই এইফালে বয়া কে ভাই বয়া কেনা পামে মোৰ আছে তো থাকা বস্তু কিয় কবি তই তোৰ আছে কোনটাতে থাকা বুলি কৈছো তই আৰু বোলে- মই আৰু এনে মিছা কাম তোৰ নাই নেকি আছে তো আৰু তোমাৰ বেয়া কৈ থাকা বোলে মোৰ কথা গেলা তই মোক পৰহি দহ টকা ধাৰে দিবি পাৰিবি নেকি কিমান কি সুধ দিবি ফুট মানে 2 টকাকে দিম যা কি দুটা 10 টাকা লাগবে বহুত 10 টকাকে দিবি কিমান হ'ব 1000 টকা হ'ব লাগবে বহুত 10 টাকা লাগবে বছৰত না মাহত 1000 হ'ব মাহত লাগবে মোক 1000 কে লাগব মাহত অ তই দেখো কરોড়পতি নহয় তই একাই কरोড়পতি হ'ব সেইকাৰণে সেনকে তো মোৰ লগত বিজনেছ হবি নিবি বিছানে তো তই বিল্ডিং বান্ধা ইচ্ছা অ। আমি ইয়াতে খেৰি ঘৰত থাকাতে গেছি টিঙৰ ওপৰত দি পানী পৰে কি এ ভাই তনে কি আলোচনা করলি এই আলোচনা এই তোৰে কথা তই ইমান মোটা না ইমান টাইম লাগিল তোৰ ইমান মোটা মানে কি কবি তাতে তো এই 10 টকাৰ পানী কিনি তাতে খাইছো বহুত গৰম লাগছে গম পাইছা সিহঁতে মুখ পাই গৈছে সেইকাৰণে না। কবা নাংগে গম পাইছা এতিয়া তো ঘৰত যা ৰোমান্টিকে ঘৰত যাক ময়ো যাওঁ বাদ দি এ, জল 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 গেলে। আৰু তই কিন্তু এইগিলা কথা কোনে থিৰি মানুহৰ আৰু ওপৰত নকং দে আৰু তোৰ অহংকাৰৰ কথা ই বুজি পালাকে দেখো আৰু মই কি কম বেলেগৰ কোৱা নেকি তই আৰু বেলেগত নকং দে তোৰ থাকা বুলি জানে আমাৰ গাঁৱৰ মানুহ গোটাই জানে তোৰ বিল্ডিং আছে কিবা আছে আৰু তোমাক গাড়ী কম আছে বেলেগক নকবি মোৰ তোৰ এইবাৰ হেলিকপ্টাৰ ল'বি হেলিকপ্টাৰ নহয় আমেৰিকাত মাতি কিনছো আমাৰ আকৌ নকবি কিন্তু আমেৰিকাত মাতি কিনছে তোৰ ল'ৰা ছোৱালী কেইটাই বিয়া পাতা নাই মই কি বিয়া পাতা নাই আচৰিত কথা তোৰ ইমান পইচা আছে তোৰ আপি পিছে পিছে ঘূৰি থাকবা লাগে মোৰ মতে তই কি জানা মোৰ 10টা আছে পিছত দি আমেৰিকাত 5টা আছে অসমত 10টা আছে আমাৰ ধমধমাত কেইটা আছে তোৰ ধমধমাত 6টা আছে ছয়টাই আছে অ ৰাছিয়াত আছে 10টা তই ইটাক গেলি বিয়াখান পাতবা পাৰা নাই কি কথা কয় তই এতলত বিয়া হ'লে সেতলত ভলমৰ হৈ যাব যে সেইকাৰণে কাকাৰ লগত বিয়া পাতা নাই তই অহা বছৰ বিয়াত বিয়াখান পা মস্ত ডাঙৰ কৰি মই কাৰ লগত বিয়া তই কৈছো তোৰ ক'ত বিয়া পাতবি তই ডাঙৰকে পাতবি না ডাঙৰকে পাতিম ৰ মই কাৰ লগত বিয়া পাতা গাঁৱৰ মানুহ খুৱাবাৰ ইচ্ছা আছে না তোৰ এইবাৰ আছে ৰ তইতো শুনছো মোৰ এতিয়া ৰাছিয়াতো আছে আমেৰিকাতো আছে চাইনাতো আছে কৰবা আনো মই কৈ নাই তই কচোন এতিয়া আমাৰ অসমৰ পৰাই আৰু এটা অসমীয়া ছোৱালী তই মানুহটো অসমীয়া হয় না হয় না, দে। ৰাছিয়াৰ আমেৰিকাৰে ফৈ ৰঙা পৰা মানুহবিলাক নাই না আমাৰ জ্বলি যাব ৰন্ধে ৰ'দত তাহাঁতে ভালে পলাই যাব তে আমেৰিকাৰ ছোৱালী আনি এই আমেৰিকাৰ ছোৱালী আনিলে মোৰ বেছি সন্মান হ'ব চবে কব আমেৰিকাৰ ছোৱালী আনছি পইচা আছে আমেৰিকাৰ ছোৱালী আনা কিয় তই বেলেগ আন আমাৰ অসমীয়া মানুহ অসমীয়া ছোৱালী ইয়াত অসমীয়া ভাল নালাগে মোৰ কিয় ভাল নালাগে আনো দে আমেৰিকাৰ এটা আৰু তোৰ এইবাৰ বিয়াখন পাতবা লাগে তোকো লাগব নেকি তাকো কম কান্তকো কম আৰু বিয়া কইনা এটা চাই দিম লাগা হলে অসমীয়া ছোৱালী তই যেন বিয়া কৰবা খোজা তই এতিয়া ভালকে কৈ নাথাকিবা বাৰু তোক মই ৰাছিয়ান বা আমেৰিকান এটা দিম কোনটো লাগব কো মোক আমেৰিকান নাগে তই মোক 20,000 টকা এটা আনাই দিবি এই 30,000 দিম ন তই ভালছে কৈ নাথাকিবি দিম দে তোক চাই কিনে আৰু তই বিয়া খানিব ডাঙৰকে পাতবা লাগব অলপ এই পুৰা একদম আমেৰিকাৰ মানুহ মাতিম মই চব আমেৰিকান মাতিম মানে কিবা খাহী ছাগাল কিন্তু আমাৰ গাঁৱত আছে খাহী ছাগাল খাহী নহয়। মানে ইমান ইমান চৰা খাহী আছে আৰু যি মাংস খোৱা লোকেল চলে আমাৰ নিজৰ ঘৰত আছে পুহি থৈ দিছো ব্ৰইলাৰ আছে আমাৰ কাষত ফাৰ্ম আমেৰিকাৰ বোলা নিম মই কি আছে তই তই এইগিলা টেনচন ল'বাই নালাগে মাছ মাংস তই মই চব আনি দিম মোক নাম্বাৰ দিবি পইচা মোক গুগল পে' কৰি থাকিবি তোক যি যি লাগে মোক ঘৰত পঠাই দি থৈ তই কিমান লাখ লাগব সেইটো কো কেইলাখ মই 1 কৰোৰ দিবি তোৰ বিয়া তই 2 কৰোৰ দি তই 2 কৰোৰ টকা দিম পেণ্ডেল এইবাৰ কি তাৰ পৰা লৈ বম্বাইৰ পৰা আহিব পেণ্ডেল 2 কৰোৰ টকা দিম মই বম্বাইৰ পৰা আহিলি হেৰি কৰিব লাগিব ডাঙৰ তান্দতো থাকা ঘৰ দিবা লাগিব থাকা এটা প্লেট দিম নহয় মই এই ধমধমাত যে বিল্ডিংটো আছে অ তুই দিম তাতে প্লেট থাকবা দিম অ দি দিম তান্দত কাপোৰ বিছনা চব কিনি দিবা লাগিব দেই বেয়া গৰম দিছে ঘণ্টা এই দলংখানত লেকিন যাং নেকি এতিয়া ৰ'দটো বেয়াকে দিছে সূৰ্য দেৱতাই এই দলংখানত যাং ৰ এ হৰকান্তক মাতিছিলো ৰ দলঙত বুলি এই তই আহি আছে নেকি আছি ৰ এই চাই যাম ৰ ই অ ই বোলে কিবা ড্ৰন শ্বটো ল'ব এই জেগা গিলান দেখাব ইয়া ড্ৰন শ্বটটো ল'লে আমি আৰু ঘৰত যাম অ পাইছি ৰ বল 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 চায়াত বাবা জল জল ৰ'দ দিছে পুৰা
এ ভাই কি এতে যি মজা এখন ভাল চিনাৰীৰ পে আমি আহিলো অ এই নদী কেইটা যি আছে হয় এলা বঢ়িয়া বঢ়িয়া জাগা ৰাইজক এটা যদি ড্ৰোনত দেখা পাব আৰু কেনেকুৱা লাগিব ড্ৰনশ্বট কিন্তু বঢ়িয়া লাগব দেখালি কিন্তু ড্ৰোনশ্বট লং জো ল'বা পাৰি এটা না ভাটিবিলা ল'বি তো গাইছ আপোনালোককো ক'লো যদি ড্ৰোনশ্বটটো চোৱা অলপমান অপেক্ষা কৰি চাই থাকক বঢ়িয়া একদম ধন্যবাদ ড্ৰোনশ্বটটো আপোনালোকে চাওক কি মজা চিনাৰী পুৰা একদম চাওক আৰু কালি এটা বঢ়িয়া চাই ভাল ভিডিঅ' আহি আছে আমাৰ এন্দে নিশান কৰিব আৰু আমাৰ এই কিয় হৰকান্ত কৰিব আৰু মই কালি নাথাকো মই মানে ক'ৰবাত যাম আৰু আমাৰ এই ড্ৰোনশ্বটটো চাওক ড্ৰোনশ্বটটো লং মজা কৰি অলপমান কিবা অহংকাৰৰ কথা আছে আপোনালোকে চাই কেনে স্কিপ কৰিব My heart rages around like an ocean. তই বোলে মোৰ ইয়ে। হৰকান্ত লগাই থাকা বোলে কোনে কৈছে কোনে কৈছে তই জাকা শুনিয়ে কৈছি মোক মই লাগা নাই বাপা এ তই জানতে মই তই লাগাইছে কে মিছা থ লাগা নাই মই তই লাগা বুলি কৈছিস নাই ঐ মই আগদিনা কৈছিলো তই কি মাৰিবি নেকি মোক তোক মই নামটো যা যাই যাই খান্দাৰ যা চুটি যা ফট এ পইচা জয় হয় মানে থৈ যা লম হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু এছামিজ বয় নলবাৰীৰ ল'ৰা চেনেলটোলৈ স্বাগতম জনালো আৰু গাইজ এই চেনেলটোত বহুত বহুত মৰম দিছে ভাল ভাল কমেণ্ট আহিছে আৰু পাৰ্ট 2 খন যি লাগে ইংলিছৰ মই দিম বঢ়িয়া অলপমান 2 দিন দেৰি হ'ব মানে আমাৰ ৰতন নাথাকে কালি আৰু আজি মানে এটা কমেডি ভিডিঅ' বনাইছো এনে সৰু সুৰাকে সেই কমেডি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু ইয়াতে ড্ৰোনশ্বটটো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব মজা ড্ৰোনশ্বট ল'লো আপোনালোকৰ আগত কষ্ট কৰিছো এনেকুৱাকে ভাল ভাল মৰম দিব আৰু এটা ছাবস্ক্ৰাইবটো কৰিব নাপাৰিব ছাবস্ক্ৰাইবটো টিপি দিয়ক এতিয়াই দিবক যক যাই কেনে ছাবস্ক্ৰাইবটো টিপি দিয়ক অন পুৰা একদম ঘণ্টি দেবাটো টিপি দিয়ক আৰু মোৰ লগত আছে আমাৰ হেৰি ৰোমান্টিক ভাই শুন ৰোমান্টিক ভাই কি কবি এ বঢ়িয়া কি কম চেনেলটো সাপোৰ্ট দিবেন সাবস্ক্ৰাইব দিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি থাকিব আৰু তোৰ কিন্তু তামান অহংকাৰ হৈছে দেই ঐ ঐ তোৰ দম দিছা নেকি ঐ দম দিছা নেকি এনে ধেমালি কৰিছো আমি ইয়াৰ অহংকাৰ হৈছে ইয়াৰ টকা পইচাৰ লৈ অহংকাৰ টকা পইচাৰ অহংকাৰ নকৰবি হা টকা পইচাই মানুহে চব দিবা নৰে মোৰ 5টা এটা বডিগাৰ্ড থাকে তোৰ Body- কেইটা থাকে তোৰ বডিগাৰ্ড আৰে বাবা নাই আচ্ছা মোৰ মেডিকেল ষ্টকেল কথা থৈ দিছো ঘৰতে মই হা? কৈছে মোৰ বেমাৰ হ'লে ডাইৰেক্ট দাউৰি বা ইমান মানুহ কৰছা তই হা তো আজিৰ বে নামাতবি হৰকান্তকো নামাতবি আৰু মোকো নামাতবি আৰু আমাৰ এই কমেডিকো নামাতবি যা